নমস্কাৰ বন্ধুসকল, কেনে আছে সকলো? খবৰ ভালে আছে? তাৰমানে আজি তাৰমানে আকৌ নটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। মোৰ এক্সাম পাইছে তাৰমানে সেইকাৰণে ঘৰৰ পৰা ওলাই যাবলৈ সময় পোৱা নাই তাৰমানে সেইটো কাৰণে ভাবিলোঁ আজি ঘৰত তাৰমানে কোনো নাই ভিডিঅ'টো বনাই দি যাওঁ ঘৰতে। সেইটো কাৰণে তাৰমানে ঘৰতে ভিডিঅ' কেমেৰা অন কৰি পিনি তাৰমানে ল'লোঁ ভিডিঅ' বনাবলৈ। আজি মোৰ ৰুমটোকে দেখুৱাম বুলি মোৰ ৰুমটোকে মই দেখুৱাম বুলি আপোনালোকক কি দেখুৱাম, মোৰ ৰুমটোতো হোম নাই সেইটো কাৰণে ৰুমটোকে দেখুৱাম বুলি ৰুমটোৱে দেখুৱাম তাৰমানে আজি হ'লে। তাৰপৰা মোৰ 300 ছাবস্ক্ৰাইবাৰ তাৰমানে অলপ ছাবস্ক্ৰাইবাৰ কম হৈ আছে, অলপ মানে অকণমান ছাবস্ক্ৰাইবটো কমপ্লিট কৰি দিওঁ সোনকালে 300 ছাবস্ক্ৰাইবাৰ হ'ব। তাৰপিছত তাৰমানে আজি ভিডিঅ'টো চাওক, ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইটো হ'ল মোৰ ৰুম তাৰমানে একো নাই তাৰমানে এনেকুৱা বিচনা চিচনা চেলা আছে টকা শুনটো নাই ন ৰুম বুলি ক'লে আপোনালোকে যে ভিডিঅ'টো চাব তথাপি চাব মানে চাই পিনি ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ঘৰত কোনো নাই কাৰণে ভিডিঅ'টো বনাইছোঁ বা লাষ্ট লাগে তাৰমানে ভিডিঅ'টো বনাবলৈ। এডাল হ'ল মোৰ আলনাডাল, এডালত মই কাপোৰ কানি থওঁ তাৰমানে আজি তাৰমানে ভিডিঅ'টো বনাম বুলি তাৰমানে কাপোৰ কানিবোৰ জাপি গুচি তাৰমানে ভালদৰে আলগাই থৈছোঁ। এইবোৰ দেখিব পাইছে ইয়াতে এনেকৈ তাৰমানে আলগাই তাৰমানে থৈছোঁ ভালদৰে তাৰমানে। এইখন বাকচ চাকচ আছে তাৰমানে মাহঁতে তাৰমানে বাকচ চাকচ আছে তাৰমানে এনেকৈ তাৰমানে। তাৰপিছত এইটো লাইট এটা আনি থৈছিলোঁ তাৰমানে ভিডিঅ' বনাম বুলি তাৰমানে ধৰি লওক আন্ধা হয় ন এতিয়া মানে আন্ধা মানে মোৰ ৰুমটো তাৰমানে অলপ আন্ধা মই সেইটো কাৰণে তাৰমানে লাইট চাই আনি থৈছিলোঁ তাৰমানে এতিয়া তাৰমানে লাইটটো চাৰ্জে শেষ হৈ থাকিলে তাৰমানে চাৰ্জ তাৰমানে ঘৰ তাৰমানে এই মাহঁতে কিবা গোটত পোৱা লাইট তাৰমানে গোটত পোৱা বস্তুবোৰ তাৰমানে একো অৰ্থ নাই বুলি ক'লে নহয়, একো অৰ্থই নাই মানে লাইটটো ওলালে তাৰমানে ফুল কেনে তাৰমানে পোহৰটো দিলোঁ ধপাত ৰঙা হৈ থাকিলে তাৰমানে। এডালে মোৰ আলডাল বুলি দেখুৱালোঁ। এইবোৰ তাৰমানে স্পন এনেকৈ থাকে তাৰমানে এইবোৰ স্পন আছে। এইবোৰ তাৰমানে এইফালে এনেকুৱা বাকচ চাকচ এইবোৰ মাহঁতৰ কাপোৰ কানি আছে। আমাৰ মায়ে তাৰমানে তাঁত বৈ ঠিকছে তাৰমানে গামোচা চামোচা ভৰ্তি কৰি থৈ দি আছে তাৰমানে। তাৰপিছত এইবোৰ তাৰমানে হেৰি আছে আৰু এইবোৰ তাৰপিছত বাকচ চাকচ এইবোৰতো কিবা কিবি আছে তাৰমানে এইবোৰতো আছে কিবা কিবি। তাৰপিছত ওপৰত তাৰমানে এইবোৰ দাদা ভাগৰ কাম কৰা হাঠিয়া চাঠিয়া কিবা কিবি আছে তাৰমানে। তাৰপিছত এখন হ'ল মোৰ পঢ়া টেবুলখন, এইখনতে মই তাৰমানে পঢ়োঁ তাৰমানে এখনতে পঢ়োঁ মানে এনে পঢ়া নামতটো এনে ধাবা নপঢ়োঁ তাৰমানে এনে তাৰমানে কিতাপবোৰ আজিও কিতাপ মানে পঢ়ি পিনি তাৰমানে এনেকৈ মেলা ভাগতে থাকে তাৰমানে। আজি তাৰমানে আকৌ ভিডিঅ'টো বনাম বুলি তাৰমানে চব আৰ্টটো লগাই তাৰমানে ভালে পাইছোঁ তাৰমানে এইবোৰ দেখিব পাইছে। এইবোৰ তাৰমানে এখনে মোৰ কিতাপ, এইবোৰ কিতাপ চিতাপ এইবোৰ তাৰমানে এইটো তাৰমানে এইটোতে মোৰ মালবোৰ আছে মানে পইচা চইচা মই তাৰমানে পালে তাৰমানে ইয়াতে থওঁ দেই। বাকী মোৰ ভাগিনে ক'তো হেৰি কৰা এনেকুৱা থোৱা হেৰি নাই। তাৰপিছত এইটো হ'ল মোৰ ৰুবি কিউবটো। এই ৰুবি কিউবটো মই আপোনাৰ মই এমাহ ডেৰমাহমান শিকিছোঁ এইটো গোটেইটো মিলাবলৈ ভিডিঅ' চাই ইউটিউবত। মই এইটো 7 মিনিটতে মিলাই গোটেইটো সম্পূৰ্ণ মানে ক্লিয়াৰ কৰি দিব পাৰোঁ তাৰমানে ইমানখিনি তাৰমানে এতিয়া হৈছে লাহে লাহে। সেইটো কাৰণে এইটো বেয়া হৈছে তাৰমানে গুটিবোৰ তাৰমানে এবাৰ পৰি পিনি এৰি গ'ল, আকৌ খুৱাই দিছিলোঁ তাৰমানে সেইটো কাৰণে গুটিটো অলপ ডিষ্টাৰ্ব দিছে তাৰমানে। এডাল হ'ল ডেৰা ভাগৰ আলনা মানে আমাৰ মানে বস্তু তাৰমানে নধৰা মানে মোৰ ভাগৰ ৰুমটো তাৰমানে অকণমান খালী হৈ আছে তাৰমানে। বাকীবোৰ ৰুমত তাৰমানে কাপোৰ কানি চাপোৰ কানি সোমাই একোবাৰে তাৰমানে বাকচ চাকচে নধৰা হৈছে তাৰমানে। সেইকাৰণে এইটো দেউতা ভাগৰ আলনা তাৰমানে ইয়াতে মানে এইবোৰতো গামোচা চামোচা কিবাকিবি থৈছে তাৰমানে। এইবোৰ মই কৈছোঁ আমাৰ মায়ে তাৰমানে কাপোৰ বোৱাই ঠিকছে তাৰমানে ইয়াতে কাপোৰ চাপোৰ থৈছে দেখিছে। এতিয়া কাপোৰ চাপোৰ আছে তাৰমানে কাপোৰ মানে গামোচা চামোচা আছে সেইবুলি কিন্তু নাহিব আকৌ দেই, বিক্ৰী নকৰোঁ তাৰমানে ঘৰতে থকা বস্তু। তাৰপিছত এইবোৰ কাপোৰ কানি আছে দেউতা ভাগৰ। তাৰপিছত এইটো হ'ল আমাৰ বা ভাগৰ চিলাই মেচিন। এইটো তাৰমানে জেগা নাথাকে মোৰ ৰুমতে থৈ দিয়া হৈছে তাৰমানে। এইটো ইয়াতে থৈ দিয়া হৈছে। এইটো তাৰমানে বায়ে হেৰি চেৰি কৰে আৰু কাপোৰ চাপোৰ চিলাই। আপোনালোকে যদি চিলাবলৈ বিচাৰে মোক কণ্টেক্ট কৰিব, কাপোৰ কানি চিলাবলৈ ইয়ালৈ আহি যাব। এইটো দেখিছে এইটো। তাৰপিছত এখন হ'ল মোৰ বিচনাখন, এইখনতে মই শুওঁ ৰাতি ঘটম কৰি চাৰ অকণমান শুই মজা লাগে। এইখনত তাৰমানে মই ইয়াৰখনে শোৱা মজা এটা বেলেগ আছে তাৰমানে। এইখন মানে এখন আপোনালোকে যেনেকৈ শুৱে তাৰমানে সেইটো ষ্টাইলত মই নুশুওঁ নাই, মই অলপ বেলেগ ষ্টাইলত শুওঁ তাৰমানে। আপোনালোকে এখন তুলি পাৰি পিনি শুৱে আৰু মই দুখন তুলি পাৰি শুওঁ। চাওক এখন দেখিছে আৰু এখন দেখিছে, দুখন তুলি পাৰি শুওঁ বহুত ডাঙৰ এইবোৰ। তাৰপিছত হেৰি আছে এডাল মোৰ হেডফোনডাল, এডালে মেইন এডাল নহ'লে গোটেই জীৱনেই ধপাত। এডালে তাৰমানে ৰাতিটো লাগে মাহঁতে যেতিয়া পঢ়ি শুনি তাৰমানে মই তাৰমানে ইমান নপঢ়ে তাৰমানে পিতেক পটককৈ হৈ যাব ন, মাহঁতে গালি দিয়ে তাৰমানে। সেইটো কাৰণে মই তাৰমানে হেডফোনডাল মেইন, হেডফোনডাল লগাই মোবাইল টিপি থাকোঁ। তাহাঁত মায়ে ভালকৈ শুলে কম মজা লাগে নহয়। তাৰপিছত এইবোৰ তুলি চলি আছে ইয়াত। তাৰপিছত এইবোৰ গাও চাওঁ এইকাৰণে তাৰমানে কি দেখুৱাম মোৰ ভাগৰ ৰুমটো তাৰমানে এইখনে দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, আকৌ নতুন ভিডিঅ' লগ পাম, বাই বাই।